Hello guys, welcome to Creative Mind. আমি সকলোৱে জ্ঞাত যে বৰ্তমান আসাম টেট এলপি আৰু ইউপিৰ এডমিট কাৰ্ড এভেইলেবল হৈছে। গতিকে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। গতিকে কেনেকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব সেই সন্দৰ্ভত মই ভিডিঅ'টো আগবঢ়াইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে ৱেবছাইটত ক্লিক কৰিব ssa.assam.gov.in। ক্লিক কৰাৰ পিছত এনেকৈ পেজ এটা খোল হ'ব। এই পেজটো খোল হ'ব। এই পেজটো খোল হোৱাত আপোনালোকে টিচাৰ ইলিজিবিলিটি টেষ্ট তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে এনেকুৱা এটা পেজ খোল হ'ব আৰু এই পেজটোত আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ খোল হ'ব। ইয়াত আপোনালোকে ইউজাৰ নেম পাছৱৰ্ড দিয়াৰ পিছত মোৰ আগৰ পৰা ছেভ আছিলে, তো কণ্টিনিউ কৰি দিছোঁ। লগ ইন কৰি দিলোঁ। ইয়াৰ পিছত এনেদৰে এডমিট কাৰ্ড খোল হ'ব আৰু ইয়াত আপোনালোকে এডমিট কাৰ্ড নিউ বুলি আছে তাত ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, বেছিকৈ শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং, গুড লাক।